Hello everyone, আজি বনাব লৈছোঁ মই এগ চাওমিন আৰু ভাবিলোঁ যে আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ সো বলক চাওঁ। প্ৰথমে লৈছোঁ মই চাওমিন এপেকেট আৰু এইখিনি পানীত অকণমান নিমখ আৰু ৰিফাইন অইল দি বইল কৰি লৈছোঁ। হাফ বইল হোৱাৰ পিছত ঠাণ্ডা পানী দি অকণমান তেল সানি ৰাখি থ'ম আৰু এইফালে এতিয়া ভেজিটেবলছখিনি সৰু সৰুকৈ চপ কৰি লৈছোঁ। তাৰপিছতে যিহেতু এগ চাওমিন অকণমান নিমখ আৰু জালুকৰ গুড়ি দি ফ্ৰাই কৰি লৈছোঁ। এতিয়া ৰিফাইন অইলত নহৰু, কেঁচা জলকীয়া আৰু পিঁয়াজখিনি দি বিন, গাজৰ আৰু কেপচিকামখিনিৰ লগতে ধনিয়া পাউডাৰ, জিৰা পাউডাৰ, অকণমান ৰেড চিলি আৰু জালুকৰ গুড়ি দি অলপ সময় ভাজি ল'ম ল' ফ্লেমত। তাৰপিছতে বন্ধাকবিখিনিও দি দিছোঁ। এতিয়া আমি চচটো ৰেডি কৰিম। 1.5 স্পুন চয়া চচ, 1 স্পুন ভিনেগাৰ আৰু 1 স্পুন টমেটো কেচাপ। এই তিনিওটা এনেদৰে মিক্স কৰি লৈছোঁ আৰু এতিয়া চাওমিনখিনিও দি ৰেডি কৰি ৰখা চচখিনিও দি এই গোটেইখিনি মিক্স কৰি ভাজি ল'ম আৰু একেবাৰে শেষত দিছোঁ সোৱাদ অনুসৰি নিমখ, কাৰণ কেলৈ চয়া চচত অলৰেডি নিমখ থাকে আৰু এয়া আমাৰ এগ চাওমিন ৰেডি।